নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ দেউতা ভাগৰ বছৰেকীয়া হয়। 12 তাৰিখে বছৰেকীয়া আছিলে সোমবাৰে। আগদিনাখন মই বনাই আছিলোঁ নাৰিকলৰ লাড়ু আৰু এই পিঠা বনাই আছিলোঁ। মায়ে নাৰিকলখিনি ৰুকি দি আছিলে, এয়া মই পিঠা বনাই আছিলোঁ। যিহেতু হোটেলৰ বস্তু বেছি ব্যৱহাৰ নকৰোঁ, সেইকাৰণে ঘৰুৱা বস্তুৱেই বনোৱাম বুলি ভাবিলোঁ। সকলোৱে হোটেলৰ বস্তু খাই ভালো নাপায় যিহেতু, আৰু মোৰ পাপাই বিশেষকৈ হোটেলৰ বস্তু তেওঁ ভাল নাপায়। সেইটো কাৰণে তেওঁ কৰ্মকণত হোটেলৰ বস্তু বেছি ব্যৱহাৰ নকৰোঁ, ঘৰুৱাভাৱে যি পাৰোঁ বনাওঁ। আৰু এইফালে মোৰ পিঠাখিনি হৈ গ'ল বনাই পেলাই। এইফালে মায়ে যিহেতু নাৰিকল ৰুকি আছিলে, আপোনালোকেতো দেখিছিলেই। সেই নাৰিকল আৰু চুজি লাড়ু বনাম বুলি ভাবিছোঁ। সেই নাৰিকল আৰু চুজি মানে ভাজি আছোঁ, সম্পূৰ্ণ হৈছেগৈ। আৰু এইফালে মোৰ মানুহজন আৰু মোৰ ভাইটিয়ে বজাৰ কৰি আনিলে। যিহেতু ভোজৰ যোগাৰ কৰা হৈছে, ভাতৰ যোগাৰ কৰা হৈছে, সেইটো কাৰণে শাক পাচলিখিনি আনিলে বজাৰ কৰি। এয়া প্ৰসাদ আনিলে। যিহেতু মোৰ পাপাই মানে ভাতটোৱে ভাল পায়, তেওঁ মানে আগতেও কয় মই যেতিয়া ঢুকাম বা হেৰি কৰিম, মোৰ কৰ্মকণত তোমালোকে ভাতেই যোগাৰ কৰিবা। আৰু আমিও ভাবিলোঁ এটা কথা, ভকতসকলে যিহেতু ৰাতিপুৱাই আহে একো নোখোৱাকৈ। মোৰ মা আৰু পাপাকো দেখোঁ কাৰোবাৰ ঘৰত যদি এনেকৈ সকাম খাবলৈ যায়, ৰাতিপুৱা তেওঁলোকে চাহকণ খায়ে যায়। দিনটো এটা কৰ্মৰ কাৰণে যায় কাৰণে চাহকণ খায়ে যায়, আহি মেলি ভাত খাব ইমান ইচ্ছা নকৰে। সেইবাবে ভকতসকলৰ কাৰণে ভাতৰে যোগাৰ কৰা হয় প্ৰতি বছৰে। শক্তি চাই ভক্তি যিকণ পাৰোঁ আৰু ভগৱানে দিছে তাকে কৰোঁ, আৰু যিমানখিনি পাৰোঁ কৰোঁ। আৰু এই ৰাতিপুৱা ভাইটিয়ে গা পা ধুলে, ধুই পেলি ধুনীয়াকৈ পাপা ফটোৰ আগত চাকি বন্তি জ্বলালে। পাপাৰ বিষয়ে কি ক'ম, কোনো ভাষা নাই ক'বলগীয়া। ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি ভবা নাছিলোঁ। পাপা যিহেতু বয়স 58 হৈছিলেহে, বহুত সোনকালে আমাৰ মাজৰ পৰা আমাক এৰি থৈ গুচি গ'ল। লখিমপুৰতে পাপাক প্ৰাইভেট নাৰ্ছিং হোম এখনত মানে এডমিট কৰাইছিলোঁ, কিন্তু হৈছিলে বেলেগ কিবা, কিন্তু ঢুকালে বেলেগ কিবা, নাজানো কি ডক্তৰে ভুল হ'ল নে কিয়ে। এতিয়া নাম মেনশ্যন কৰিবলৈ নাযাওঁ মেডিকেলখনৰ, যিহেতু কি ক'ম এতিয়া, আমাৰে হয়তো কপাল বেয়া, ইমান সোনকালে আমাৰ মাজৰ পৰা পাপা নাইকিয়া হৈ গ'ল। ডক্তৰে দুখ আছিলে নে কিবাই একো ভাবি মানে অপাৰ হৈ গৈছোঁ। এতিয়া ভাবি থাকিলে বহুতে দুখ লাগে কেতিয়াবা। এই মা ভকত অহাৰ আগত মায়ে নিজেই প্ৰসাদখিনি ধুইছে, আৰু বেলেগ বিশেষ মানুহ মতা নাই। আমাৰ ওচৰত যিহেতু আমি নতুনকৈ আহিছোঁ, ইয়াত মানুহ ইমান নাই, সেইটো কাৰণে মায়ে নিজে যিমানখিনি পাৰে কৰি মেলি থয়। ভকত অহাৰ আগতে তেওঁ এইখিনি প্ৰসাদ চসাদ ধুই মেলি আজৰি হৈছে। এয়া ভকতসকল আহিলে, ভাইটিয়ে সেৱা কৰিছে। আজি এনেকুৱা এটা দিন যে আমাৰ মাজলৈ আহিব বুলি ভবা নাছিলোঁ। ইমান কম বয়সতে আমি যেন পাপাক হেৰুৱাম বুলি ভবা নাছিলোঁ। ভাইটি বহুতেই সৰু হৈ আছিলে তেতিয়া। ভাবিলে বহুতেই কিবা কিবি লাগে, আৰু মানে ক'ব নোৱাৰোঁ। এয়া চাহৰ যোগাৰ কৰিছোঁ ভকতসকলৰ কাৰণে। কালি যিহেতু দেখিছিলে আপোনালোকে কি বনাইছিলোঁ। ইমান যোনসকলৰ দেউতাক নাই, মাক বাপেক নাই, তেওঁলোকে বুজি পায়, বা পৃথিৱীখনত যেন মাক বাপেক নহ'লে কেনেকুৱা হয়। বিশেষকৈ বাপেকটো নাথাকিলে যে বহুতেই নিথৰুৱা হয়। কাৰণ কেলৈ বহুত পৰিস্থিতিয়ে আমি সন্মুখীন হৈছিলোঁ। বহুতৰ পৰা বহুত কথা শুনিছিলোঁ। কোনো ভাষা নাই। বাপেকটোহে যেতিয়া পৃথিৱীখনত নাথাকে, বহুত মানুহে কথা ক'বলৈ চল পায়। আজিও যিহেতু চল পায় বিশেষকৈ ক'বলৈ। ভাইটি যিহেতু অকলশৰীয়া এতিয়া, সেইটো কাৰণে তাক বহুতেই মানে চল পায় যিকোনো কথা ক'বলৈ। ভণ্টি আৰু মই থকাৰ কাৰণে মানুহে ইমান কথা ক'বলৈ সাহ নকৰে। আৰু মানে মানুহ সদায় ষ্ট্ৰং হ'ব লাগে, বহুতেই ষ্ট্ৰং হ'ব লাগে। আপোনালোকে ডাঙৰজন যে পৃথিৱীখনৰ পৰা নাইকিয়া হ'ল বুলিয়ে যে আপোনালোকে মানে কি ক'ম এতিয়া, মই ক'বলৈ কোনো ভাষা নাই। নাম প্ৰসংগ কৰি আছে, এইফালে ভাত বনাই আছে, ভাতৰ যোগাৰ কৰা হৈছে। যিহেতু এয়া ভণ্টিয়ে চব্জি তব্জি কাটি মেলি দিছে, মামীয়েতো সহায় কৰি দিছে অলপ তাইক। মানুহ বিশেষ মতা নাই। আমি যিহেতু ইয়াতে নতুনকৈ মাটি কিনি ঘৰ বনাইছোঁ, ইমান মানুহ চিনিও নাপাওঁ। সেইটো কাৰণে ঘৰৰ মানুহখিনি মাতিছে, আৰু ওচৰৰ মানে 2 এঘৰ মানুহ আহিছে। আৰু
এয়া মামীয়ে বাচন ধুই আছিলে তেওঁ এইপিনে ভাত বনাই আছে আন এফালে ভকতে এজনে এইফালে তাইক চব্জি কাটি সহায় কৰি মেলি দিছে মাও আহিছিলে শাহু মাও আহিছিলে এয়া চাহ দিছোঁ তেওঁক খাবলৈ ভগৱানে আপোনালোকৰ বেলেগকৈ পূজা কৰিবলৈ দিয়া নাই ভগৱানক মাক দেউতাক যোনসকলে পূজা কৰে তেওঁলোকে ভগৱানক বেলেগকৈ আৰু পূজা কৰিব লাগিব বুলি মই নাভাবোঁ বিশেষকৈ আপোনালোকে বহুতৰ দেখোঁ কিছুমান মাক বাপেকক বহুত অৱহেলা কৰে আমি এতিয়া ভুক্তভোগী দেউতা নাই আমাৰ যিহেতু ঠায়ে ঠায়ে নিয়ম নীতিবিলাক অলপ বেলেগ বেলেগ হয় আমাৰ ফালে এনেকৈয়ে কৰা হয় আপোনালোকৰ ফালে জনাবচোন কেনেকৈ নিয়ম নীতিবিলাক কৰা হয় সকলোৱে জেগাই জেগাই নিয়ম নীতিবোৰ অলপ বেলেগ হয় ইয়াৰ পৰা প্ৰসাদ আনিছে ভকতে প্ৰসাদ বিতৰণ কৰিলে এইফালে মামীক দিছে বাহিৰৰ মানুহখিনি দিবলৈ আমাৰ মামই দেখিছেনে প্ৰসাদ ল'বলৈ কেনেকৈ ৰখি আছে তাই মানে বহুতেই ভাল পাইছে আৰু মানুহবিলাকক পাইছে এইফালে ভাত হৈ গ'ল ৰেডি এয়া পাপৰ থৈ দিছে বনাই এয়া দালি আৰু এয়া মিক্স ভাজি এখন বনাইছিলে আৰু এইফালে মাছৰ চব্জি বনাইছিলে সকলোবোৰ বনাই মেলি হৈ গ'ল সকলোখিনি বনাই মেলি হৈ গ'ল এতিয়া ভকতক মানে বিতৰণ কৰিব আৰু এইফালে যিসকলে মাছ নাখায় তেওঁলোকৰ বাবে এয়া পনীৰ যোগাৰ কৰিছিলোঁ আৰু এয়া মাছ কেইটুকুৰা মানে ফ্ৰাই মাছ হয় এয়া ভকতসকলে খাইছে আৰু ভকতে খাই মেলি আজৰি হৈ আছে আৰু এইকণ কৰ্মৰ কাৰণে বহুতেই মা চিন্তা হৈ থাকে ভালে ভালে হৈ গ'ল যে তাকে বহুত ভাল লাগিছে এয়া ভকতে যোৱা সময়ত মোক বিচাৰি আছিলে মই যিহেতু মামনক ভাত খুৱাই আছিলোঁ সেইবাবে ওলাই আহিব পৰা নাছিলোঁ পিছত ওলাই আহিলোঁ আৰু মই ছোৱালী ভাত খুৱাই আছোঁ ভাত খুৱাই আছোঁ আকৌ মই তাই সেয়া ভকতসকল গ'ল এতিয়া ভাইটি আৰু লগৰ কেইজনমান আহিছিলে তাহাঁতেও খাইছে তাকে তাহাঁতে খোৱাৰ পিছতে আমি খাম আৰু যে ভালে ভালে যে সকামটো হৈ গ'ল তাকে ভাল লাগিছে মনটো এইকণৰ কাৰণে মানে বহুত চিন্তা লাগি থাকে কেনেকৈ দিনটো পাৰ কৰিম সেইটো মানে মা বহুত চিন্তা হৈ থাকে ভালে ভালে হৈ যোৱা ভাল লাগিছে আৰু এতিয়া ভাইটি লগৰ ল'ৰা হয় তাৰ লগত অকণমান ধেমালি ধুমলা কৰিলোঁ আৰু তাতে খাই মেলি আজৰি হৈ গ'ল তাৰপৰা মা আমি এনেকৈ খাব লৈছোঁ দিনটো যিহেতু আমি একো নোখোৱাকৈ আছিলোঁ সেইবাবে ভাতকেইটা খাওঁ বুলি ল'লোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে কি নাজানো পাপা ভাগৰ যিহেতু স্মৃতি হিচাপে ৰাখি থ'বলৈ মানে এই কৰ্মৰ কাৰণেই থাকিলে আৰু স্মৃতি হিচাপে ৰাখি থ'বলগীয়া একোৱেই নাই যিহেতু আগতে মই ইউটিউব চেনেল খোলাও নাছিলোঁ বাৰু এতিয়া এয়া তাকে অকণমান কৰ্মৰ কাৰণকে ৰাখি থওঁ বুলি ভাবিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কি কথা একো নাজানো বৰ বিশেষ মানে একো কথা ক'বলৈও নাজানো সেইবাবে যি পাইছোঁ তাকে কৈছোঁ আৰু মনৰ কথাখিনি আপোনালোকৰ আগত অকণমান প্ৰকাশ কৰিবলৈ ল'লোঁ বহুত ক'বলগীয়া আছে কম কেতিয়াবা পাছে পৰে আজিলৈ আহিছোঁ ইমানতে